নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতিৰ অন্তৰ্গত তৃতীয় অধ্যায় পৰিকল্পিত বিকাশৰ ৰাজনীতিৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ চমু প্ৰশ্ন উত্তৰৰ বিষয়ে ক'বলৈ ওলাইছো। আশা কৰোঁ তোমালোকে শুনি যাবা। প্ৰশ্নসমূহ হ'ল এনেধৰণৰ। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1951 চনত। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত অৰ্থনীতিৰ কোনটো খণ্ডত অধিক গুৰুত্ব দিয়া হৈছিল? উত্তৰ কৃষি খণ্ডত। 1960 চনত হোৱা খাদ্য সংকটৰ পৰা ৰক্ষা পোৱাত ভাৰতক কোনখন বিদেশী ৰাষ্ট্ৰই সহায় কৰিছিল? উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰই। ভাৰতৰ দুগ্ধ মানৱ বা গোৱাল বুলি কাক জনা যায়? উত্তৰ ভাৰ্গিছ কুৰিয়েন। পৰিকল্পনা আয়োগ কেতিয়া গঠন হৈছিল? উত্তৰ 1950 চনৰ 15 মাৰ্চত। ভাৰতৰ পৰিকল্পনা আয়োগৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ জৱাহৰলাল নেহেৰু। উন্নয়নৰ দুটা আদৰ্শ আছে, এটা হ'ল উদাৰ পুঁজিবাদী আদৰ্শ আৰু আনটো কি? উত্তৰ সমাজবাদী আদৰ্শ। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত অন্তৰ্ভুক্ত এটা বৃহৎ প্ৰকল্পৰ নাম লিখা। উত্তৰ ভাক্ৰা নাংগল বান্ধ। ভাৰতৰ পৰিকল্পনাৰ ধাৰণাটো ক'ৰ পৰা লোৱা হৈছে? উত্তৰ ছোভিয়েট ইউনিয়ন। দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্যটো উল্লেখ কৰা। উত্তৰ ঔদ্যোগিকৰণ। আমুলৰ সম্পূৰ্ণ ৰূপটো লিখা। উত্তৰ আনন্দ মিল্ক ইউনিয়ন লিমিটেড। দেশত দুগ্ধ উৎপাদন অধিক হাৰত বৃদ্ধিৰ কাৰ্যসূচীক কি বিপ্লৱ বুলি জনা যায়? উত্তৰ শ্বেত বিপ্লৱ। ভাৰ্গিছ কুৰিয়েন কি বিপ্লৱৰ লগত জড়িত আছিল? উত্তৰ শ্বেত বিপ্লৱ। কেৰালাৰ বিকাশৰ আৰ্হিয়ে কি পৰিকল্পনাৰ ওপৰত গুৰুত্ব বহন কৰিছিল? উত্তৰ বিকেন্দ্ৰীভূত পৰিকল্পনা। বৰ্তমান পৰিকল্পনা আয়োগৰ স্থানত থকা সংগঠনটোৰ নাম কি? উত্তৰ নীতি আয়োগ, অৰ্থাৎ নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া। বোম্বাই পৰিকল্পনা বুলিলে কি বুজা? উত্তৰ 1944 চনত কিছুসংখ্যক উদ্যোগপতিয়ে বোম্বাইত মিলিত হৈ ভাৰতৰ পৰিকল্পিত অৰ্থনীতি প্ৰতিষ্ঠা কৰাৰ বাবে এটা যুটীয়া প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰে। এই প্ৰস্তাৱক বোম্বাই পৰিকল্পনা নামেৰে জনা যায়। পি চি মহলানবিছ কোন আছিল? উত্তৰ পি চি মহলানবিছ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বৈজ্ঞানিক আৰু পৰিসংখ্যাবিদ, ভাৰতীয় পৰিসংখ্যা অনুষ্ঠানৰ প্ৰতিষ্ঠাপক, দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰস্তুতকৰ্তা, দ্ৰুত ঔদ্যোগিকৰণৰ সমৰ্থক আৰু ৰাজহুৱা খণ্ডৰ সক্ৰিয় সমৰ্থক আছিল। উৰিষ্যাৰ গয়াই পস্কো পৰিকল্পনাৰ বিৰুদ্ধে কিয় প্ৰতিবাদ কৰিছিল? উত্তৰ উৰিষ্যাৰ জগতসিংপুৰ জিলাত স্থাপন কৰিবলগীয়া পস্কো তীখা উদ্যোগৰ বিৰুদ্ধে গয়াই প্ৰতিবাদ কৰিছিল, কাৰণ জনজাতীয় লোকসকলে ভয় কৰিছিল যে উদ্যোগ স্থাপনৰ ফলত তেওঁলোকে নিজৰ বাসস্থান আৰু জীৱিকাৰ পৰা অপসাৰিত হ'ব লাগিব। চৰকাৰী বাজেট দুভাগত বিভক্ত। এই দুয়োধৰণৰ বাজেটৰ নাম লিখা। উত্তৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ বাজেট দুটা ভাগত ভাগ কৰি দিয়া হয়। এই ভাগ দুটা হ'ল পৰিকল্পনা বহিৰ্ভূত আৰু পৰিকল্পনা অন্তৰ্ভুক্ত বাজেট। বাওঁপন্থী আৰু সোঁপন্থী দল বুলিলে কি বুজা? বাওঁ বা বামপন্থী বুলিলে সেইসকলক বুজায় যি দৰিদ্ৰ আৰু নিপীড়িতসকলৰ পক্ষত থিয় দিয়ে আৰু সেইসকলৰ কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা নীতি সমৰ্থন কৰে।
আনহাতে সুপন্থী বুলিলে সেইসকলক বুজোৱা হয় যি বিশ্বাস কৰে যে মুক্ত প্ৰতিযোগিতা আৰু বজাৰ অৰ্থনীতিয়েহে কেৱল প্ৰগতি সাধন কৰিব পাৰে আৰু চৰকাৰে অনাহকত অৰ্থনীতিত হস্তক্ষেপ কৰিব নালাগে। পৰিকল্পনা আয়োগৰ গাঁথনিটো লিখা। উত্তৰ: ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ উদ্দেশ্যে পৰিকল্পনা আয়োগৰ গঠন কৰা হৈছিল। ই এটা অতি শক্তিশালী সংস্থা আছিল। পৰিকল্পনা আয়োগত এজন অধ্যক্ষ, এজন উপাধ্যক্ষ আৰু 10-12 জন সদস্য আছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী পৰিকল্পনা আয়োগৰ অধ্যক্ষ। এই আয়োগ সংসদৰ কোনো আইনৰ দ্বাৰা সৃষ্টি হোৱা নাই আৰু সাংবিধানিক ব্যৱস্থাৰ অন্তৰ্গতও নহয়। এই আয়োগ মন্ত্ৰীসভাৰ এটা সিদ্ধান্তৰ ভিত্তিত গঠিত হৈছিল। সেয়েহে পৰিকল্পনা আয়োগক সংবিধান বহিৰ্ভূত সংগঠন বুলি কোৱা হয়। সেউজ বিপ্লৱ বুলিলে কি বুজা? উত্তৰ: 1960ৰ দশকৰ মাজভাগৰ পৰা ভাৰতত পৰম্পৰাগত আওপুৰণি কৃষি কৌশলৰ স্থান আধুনিক প্ৰযুক্তিবিদ্যাই গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। উন্নত নতুন জাতৰ বীজ আৰু সাৰৰ লগতে জলসিঞ্চনৰ ব্যৱহাৰৰ ব্যৱস্থা ভাৰত চৰকাৰে গ্ৰহণ কৰে। এই নতুন পদ্ধতিটোক আধুনিক কৃষি প্ৰযুক্তিবিদ্যা অথবা সেউজ বিপ্লৱ বুলি কোৱা হয়। এই বিপ্লৱে ভিক্ষাৰ পাত্ৰ লৈ খাদ্যৰ বাবে আনৰ ওচৰত হাত পাতিবলগীয়া হোৱা ভাৰতবৰ্ষৰ ভাৱমূৰ্তি সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি ভাৰতবৰ্ষক এখন খাদ্য ৰাহি দেশলৈ ৰূপান্তৰিত কৰে। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আৰু অধিক দীঘলীয়া নকৰোঁ, কিন্তু এই চেপ্টাৰটোৰ ইতিমধ্যে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে আমাৰ আলোচনা কৰিবলগীয়া আছে আৰু এইসমূহ পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম আৰু তোমালোকে চাবা বুলি আশা কৰিলোঁ। থেংক ইউ।